হেল্ল' বন্ধুগণ, ৱেলকাম বেক টু মাই চেনেল। সকলোকে শুভেচ্ছা থাকিল যিসকলে আসাম পুলিচৰ ABUB কনষ্টেবলৰ ৰিটেন এক্সাম দিব আৰু মই দিম ৰিটেন এক্সাম। এইখন হৈছে মোৰ যিখন ফিজিকেল টেষ্টে কোৱালিফাই কৰা কাগজখন। আৰু মই কিমান মাৰ্ক পালোঁ, ক'ত কেনেকৈ কি কৰিলোঁ তাৰ বিষয়ে সবিশেষ ক'ম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু কিমান মানৰ পৰা ৰিটেন এক্সামৰ কাৰণে মাতিব পাৰে তাৰ বিষয়ে আমি কথা পাতিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিহেতু ময়ো ফিজিকেল টেষ্ট কোৱালিফাই কৰিছোঁ আৰু ময়ো ৰিটেন এক্সাম দিম, চ' মই কেনেদৰে প্ৰস্তুতি কৰিছোঁ সেই বিষয়ে আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ইভেণ্টৰ বিষয়ে এই চেনেলটোত ভিডিঅ'বোৰৰ জৰিয়তে ডিছকাশ্যন কৰিম। আৰু চ' গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'বোৰ চাই গৈ থাকিব। এইখনে হৈছে মোৰ আসাম পুলিচৰ ABUB কনষ্টেবলৰ ফিজিকেল ক্লিয়াৰ কৰা কাগজখন। আৰু এই ফিজিকেল এফিচিয়েঞ্চি টেষ্টটোত মই কেনেকৈ কিমান নম্বৰ পালোঁ সেই বিষয়ে সবিশেষ কথা পাতিম। প্ৰথমে তো মোৰ এই টেষ্টটো হৈছিলে 6 অক্টোবৰত আৰু ভিডিঅ'টো বহুত লেটকৈ বনোৱা হৈছে। আৰু ইয়াত মোৰ চেষ্টৰ মেজাৰমেণ্টটো হৈছিলে নৰ্মেলত 83.400 চামথিং চেণ্টিমিটাৰ, তাৰপিছত আৰু এক্সপাণ্ড কৰোঁতে 93 হৈছিল। অলমষ্ট 10 চেণ্টিমিটাৰ মই এক্সপাণ্ড কৰিব পাৰিছোঁ। বৰ্তমান যি অসম পুলিচৰ কামাণ্ডো বেটেলিয়ান SI এইবিলাকৰ পষ্ট নতুনকৈ ওলাই আছে, তো এইবোৰত ফিজিকেল যি চেষ্টৰ মেজাৰমেণ্ট সেইটো বিচাৰিছে 80 to 85। আৰু বহুত ল'ৰা ছোৱালীয়ে তাৰ কাৰণে ভয় খাই আছে যে ইমান সৰহকৈ কিয় দিছে। তো তাৰ কাৰণে কিছুমান ট্ৰিক আছে নিজৰ চেষ্টটো এক্সপাণ্ড কৰা, ডাঙৰ কৰা। তো তাৰ বাবে ভিডিঅ' মই বনাম, সকলোৱে চাব। তো এই টেষ্টটোত মই পাইছিলোঁ ৰানিঙত 11.6 আৰু টাইম লাগিছিলে 13 মিনিট 8 ছেকেণ্ড। আৰু সেইটো সময়ত মোৰ ফিজিকেল কণ্ডিশ্যন বৰ ভাল নাছিলে। আৰু লং জাম্পত পাইছিলোঁ মই 18.79 মাৰ্ক। তো টোটেল তেনেকৈ হৈছিলেগৈ মোৰ যি এবিৰ কাৰণে 31.85 আৰু UBৰ কাৰণে কিমান পাইছিলে 32.85। তো 50ৰ ভিতৰত। যদি ফিজিকেলৰ যি কাট অফ সেইটো কিমানৰ পৰা মাতিব পাৰে সেইটো চাওঁ, যদি জেনেৰেলটো 30 মাৰ্কমান হ'ব পাৰে। তাৰপিছত OBC MOBC SC তেনেকৈ অকণমান 30তকৈ কম হ'ব। আৰু ধৰি লওক 25ৰ ওপৰত। আৰু যদি ST সেইটো 20 মানৰ পৰা বা 25ৰ ওচৰা ওচৰি তেনেকৈ মাতিব পাৰে। যিহেতু এই ফিজিকেল টেষ্টটো সকলোৱে বহু কষ্টৰে দিছে, ৰ'দ বৰষুণ এক কৰি, তো সকলোৱে ৰিটেন টেষ্টৰ কাৰণে ভালদৰে সাজু হওক আৰু সকলোৰে পৰীক্ষাটো ভাল হওক তাৰে কামনা কৰিলোঁ। আৰু মোৰ এই চেনেলটোৰ জৰিয়তে মই কিছুমান ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব।